কোনোবাই ঠিকেই কৈছিল, আনৰ পৰা কিবা আশা কৰাৰ আগত দিবলৈ শিকি লওক। প্ৰকৃতিটো নিয়মেই হয় উভতাই দিয়াৰ। অকল সিমানেই নহয় বন্ধুসকল, বহুগুণ বেছি কৰি উভতাই দিয়ে। তাৰ কাৰণে আপুনি প্ৰথমতে দিব লাগিব। এটা কাহিনী আপোনালোকৰ মাজলৈ উপস্থাপন কৰিব লৈছো বন্ধুসকল। এজন অনাথ ল'ৰা আছিল। সম্পূৰ্ণ শৈশৱকাল ল'ৰাজনে বহুত বেছি কষ্টৰে পাৰ কৰাইছিল। সৰু সুৰা কাম কৰিয়েই জীৱনটো অতিবাহিত কৰিছিল। লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে ল'ৰাজন আৰু এজন ধনৱন্ত মানুহৰ দোকানত কাম কৰিবলৈ আৰম্ভ কৰিলে। ল'ৰাজনে বহুত ভাবিছিল, এতিয়া বাৰু এনেকৈ কৰি মেলি কোনোমতে পেটে ভাতে খাই আছো, কিন্তু ভৱিষ্যতে কি হ'ব? মোৰ জীৱনটো কি সৰুকালৰ লেখীয়াকৈ দুখৰ মাজতেই পাৰ হ'ব নেকি? মোৰ জীৱনত বাৰু এনেকৈ পাৰ হ'বলৈ কপালত লিখি পঠিয়াইছে নেকি? এইবোৰ কথা ভাবি ভাবিয়ে ল'ৰাজনে ভোজন কৰি আছিল। ঠিক সেই সময়তে সি দেখিলে এটা শকত আবত নিগনিয়ে ল'ৰাজনৰ খাই থকা কাঁহীখনৰ 4টা ৰুটিৰ পৰাই এখন ৰুটি টানি লৈ গৈছে। ল'ৰাজনে নিগনিটোক থাপ মাৰি ধৰিলে আৰু নিগনিটোক ক'লে, অ নিগনি, এইটো আকৌ কেনেকুৱা কথা? বহুদিনৰ পৰা লক্ষ্য কৰি আছো মই। 4খন ৰুটি মই সদায় বনাওঁ, কিন্তু কাঁহীত মাত্ৰ 3খনহে ৰুটি ৰৈ যায়। তেনেহলে তয়ে সেইজন চোৰ হয়, মোৰ কাঁহীখনৰ পৰা সদায় এখন ৰুটি চুৰি কৰা। তেতিয়া নিগনিটোৱে ক'লে, আৰে ভাই, খাবলৈ দিয়া। মোৰ ভাগ্যত থকা ৰুটিখন কিয় কাঢ়িব বিচাৰিছা? তেতিয়া ল'ৰাজনে ক'লে, আৰে এইখন আকৌ কেনেকৈ তোৰ ভাগ্যৰ ৰুটি হ'ল? কমনি কৰো মই, কষ্ট কৰো মই যিমানেই কষ্ট নকৰো কিয়, কিন্তু মোৰ ভাগ্যত ইয়াতকৈ বেছি একোৱেই নহয়। তাৰ উপৰিও তই মোৰ 4খন ৰুটিৰ পৰাও এখন ৰুটি লৈ যাও। তেতিয়া নিগনিটোৱে ক'লে, আৰে হতাশ কিয় হৈছা? চা, হয়তো তুমি কমাব পাৰা, কিন্তু এইখন মোৰ ভাগ্যৰহে ৰুটি হয়। বাৰু সেইবোৰ বাদ দিয়া, এইটো এটা বৰ গভীৰ কথা, তুমি বুজি নাপাবা। যদিহে তুমি এই বিষয়ে জানিব বিচাৰিছা, তেন্তে এটা ৰাস্তা আছে। তুমি এজন ঋষিৰ ওচৰলৈ যাব লাগিব। তেখেতেই তোমাক ক'ব পাৰিব তোমাৰ ভাগ্যখননো কি আছে। আচলতে তোমাৰ ভাগ্যৰ ৰুটিখননো ক'ত ৰখি আছে। নিগনিটোৱে ল'ৰাজনক ঋষিজনৰ ওচৰলৈ যোৱাৰ ৰাস্তাৰ বিষয়ে অৱগত কৰিলে। ল'ৰাজনো কেইদিনমানৰ কাৰণে কামৰ পৰা ছুটি লৈ নিগনিটোৱে কোৱাৰ মতে ঋষিজনক লগ কৰিবলৈ বুলি ওলাই গ'ল। কিন্তু ৰাস্তা বহুত কঠিন আছিল। গৈ থাকোতে থাকোতে ল'ৰাজনৰ বহুত ৰাতি হৈ গ'ল। ৰাস্তাৰ দাঁতিতে ল'ৰাজনে এটা ঘৰ দেখা পালে। ঘৰৰ গৰাকী এজনী মহিলা আছিল। সেই মহিলাগৰাকীয়ে ল'ৰাজনক দেখা পাই সুধিলে, বাবু, তুমি কলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলা? ল'ৰাজনে মহিলাজনীক সকলো কথা বিৱৰি ক'লে যে মই মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি এজন ঋষিক লগ কৰিবলৈ গৈ আছো। তেতিয়া মহিলাগৰাকীয়ে ক'লে, মোৰো এগৰাকী জী আছে, তাই কথা ক'ব নোৱাৰে। তাইৰ বয়স বৰ্তমান 18 বছৰ। এতিয়ালৈকে মুখৰ শব্দই ফুটা নাই। তুমি মোৰ এই প্ৰশ্নৰ উত্তৰটো ঋষিজনক সুধিবাচোন। মোৰ ছোৱালীজনীয়ে কেতিয়াৰ পৰা কথা ক'বলৈ আৰম্ভ কৰিব? ল'ৰাজনে ক'লে, হ'ব, মই সুধিম বাৰু। ৰাতিপুৱা হোৱাৰ লগে লগে ল'ৰাজনে সেই ঠাইৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিলে। ৰাস্তাৰে আগবাঢ়ি গৈ আছিল। ল'ৰাজনে তেতিয়া সি বৰফৰ প্ৰকাণ্ড প্ৰকাণ্ড পাহাৰৰ সন্মুখীন হ'ল। তথাপিও বহুত কষ্টৰ মাজেৰে সি পাহাৰ বগাই গ'ল। প্ৰথম পাহাৰৰ শিখৰতেই এজন যাদুগৰে তপ কৰি আছিল। ল'ৰাজনে সেই যাদুগৰজনৰ ওচৰলৈ গ'ল আৰু ক'লে, আপুনি মোক এই পাহাৰখন কেনেকৈ পাৰ কৰিম তাৰ বিৱৰণ দিব নেকি? মই এজন ঋষিক লগ কৰিবলৈ যাবলগীয়া আছে। তেখেতক মোৰ প্ৰশ্ন সুধিবলগীয়া আছে। কথাখিনি শুনি যাদুগৰজন বহুত সুখী হ'ল। তেখেতে ল'ৰাজনক ক'লে,
মই তোমাক সহায় কৰিম, কিন্তু তুমি মোৰো এটা প্ৰশ্ন ঋষিজনক সুধিবা। মই বহুত হাজাৰ হাজাৰ বছৰৰ পৰা তপস্যা কৰি আছো, কিন্তু এতিয়ালৈকে স্বৰ্গ যাব পৰা নাই। আৰু মোৰ হিচাপ মতে এতিয়ালৈকেতো মই স্বৰ্গ পাবগৈ লাগিছিল, কিন্তু মই যাবই পৰা নাই। মই স্বৰ্গ যাবলৈ কি কৰোঁ? ল'ৰাজনে ক'লে, মই নিশ্চয় এই প্ৰশ্নটো ঋষিজনক সুধিমগৈ। যাদুগৰজনৰ লগত এডাল যাদুকৰী লাখুটি আছিল, আৰু তাৰ সহায়তে যাদুগৰজনে ল'ৰাজনক বৰফৰ পাহাৰখন পাৰ কৰি দিলে। ল'ৰাজন আগবাঢ়ি গৈ আছিল। ঠিক তেনেকুৱাতে ল'ৰাজন আৰু এটা ডাঙৰ সমস্যাত সন্মুখীন হ'ল। তাৰ আগত এখন বহুত ডাঙৰ নদী আছিল। সেই নদীখন ল'ৰাজনে পাৰ কৰিব লাগিব, কিন্তু এইটো ল'ৰাজনৰ কাৰণে অসম্ভৱ যেনহে হৈ পৰিছিল। ঠিক সেই সময়তে ল'ৰাজনে এটা বহুত ডাঙৰ কাছক লগ পালে। কাছটোৱে ল'ৰাজনক নদী পাৰ কৰি দিবলৈ সন্মত হ'ল। কাছটোৱে যেতিয়াই গম পালে যে ল'ৰাটোৱে ঋষিজনক লগ কৰিবলৈ গৈছে, তেতিয়া কাছটোৱেও এটা প্ৰশ্ন ঋষিজনক সুধিবলৈ ক'লে। মই 500 বছৰৰ পৰা ড্ৰাইগনলৈ পৰিৱৰ্তন হ'বলৈ চেষ্টা কৰি আছো, কিন্তু এতিয়ালৈকে ড্ৰাইগন হ'ব পৰা নাই। মই এনেকুৱা কি কৰিলে ড্ৰাইগনলৈ পৰিৱৰ্তন হ'ব পাৰিম? ল'ৰাজনে কাছটোক ক'লে, নিশ্চয় মই আপোনাৰ এই প্ৰশ্ন ঋষিজনক সুধিমগৈ। কাছটোৱে ল'ৰাজনক তাৰ পিঠিত উঠাই নদীখন পাৰ কৰাই দিলে। অন্ততঃ শেষ পৰ্যায়ত ল'ৰাজনে ঋষিজনৰ ওচৰ পালেগৈ। ঋষিজনে ল'ৰাজনক ক'লে, মই কেৱল 3টা প্ৰশ্নৰহে উত্তৰ দিম। ল'ৰাজন বিমূৰত পৰিল, কাৰণ তাৰতো 4টা প্ৰশ্ন আছিল সুধিবলৈ। ল'ৰাজনে ভাবিবলৈ ধৰিলে, কোন 3টা প্ৰশ্ন সুধিলে ভাল হ'ব। ল'ৰাজনে কাছটোৰ বিষয়ে ভাবিবলৈ ধৰিলে। কাছটোৱেতো 500 বছৰৰ পৰা ড্ৰাইগন হ'বলৈ কাৰণে চেষ্টা কৰি আছে, আৰু সেই যাদুগৰজন 1000 বছৰৰ পৰা স্বৰ্গলৈ যাবলৈ চেষ্টা কৰি আছে, আৰু সেই ছোৱালীগৰাকী একো কথা ক'ব নোৱাৰাকৈ সম্পূৰ্ণ জীৱন কেনেকৈ পাৰ কৰিব? তাৰ পাছত ল'ৰাজনে নিজৰ বিষয়ে ভাবিলে, মইতো মাত্ৰ দুখীয়াহে। মইতো এই ৰুটি কেইখনৰ পৰাই দেখোন সম্পূৰ্ণ জীৱন পাৰ কৰিব পাৰিম। কিন্তু কাছ, যাদুকৰ আৰু ছোৱালীজনীৰ সমস্যাটো মোৰ সমস্যাতকৈ বহুগুণেই ডাঙৰ। ল'ৰাজনে সেই 3টা প্ৰশ্নহে ঋষিজনক সুধিলে। ঋষিজনে উত্তৰ দিলে, কাছটোৱেতো 500 বছৰৰ পৰা ড্ৰাইগন হ'বলৈ চেষ্টা কৰিছে, কিন্তু সি তাৰ চলংখন দেহৰ পৰা পৃথক কৰিবলৈ আজিলৈকে তৈয়াৰ হোৱা নাই। যেতিয়ালৈকে সি চলংখন পৃথক নকৰে, তেতিয়ালৈকে সি ড্ৰাইগন হ'ব নোৱাৰিব। আৰু সেই যাদুগৰজন যেতিয়ালৈকে যাদুৰ লাখুটি এৰি নিদিয়ে, তেতিয়ালৈকে স্বৰ্গমুখী হ'ব নোৱাৰিব। আৰু সেই ছোৱালীজনীৰ জীৱনলৈ যেতিয়ালৈকে জীৱনসংগী নাহে, তাইৰ বিবাহ সম্পন্ন নহয়, তেতিয়ালৈকে কথা ক'ব নোৱাৰিব। বিবাহ হোৱাৰ ঠিক পাছতেই তাই কথা কোৱাৰো আৰম্ভ কৰিব। এই সকলো কথা শুনাৰ পাছত ল'ৰাজন কাছটোৰ ওচৰলৈ আহিল। কাছটোৰ বিষয়ে কোৱা সকলোখিনি কথা অৱগত কৰিলে। কাছটোৱে পলম নকৰি তাৰ দেহৰ পৰা চলংখন পৃথক কৰিলে। যেনেকৈ সি চলংখন পৃথক কৰিলে, তাৰ ভিতৰৰ পৰা বহুত মূল্যৱান ৰত্ন ওলাল, আৰু সেই মূল্যৱান ৰত্ন কাছটোৱে ল'ৰাজনক দি ড্ৰাইগনলৈ পৰিৱৰ্তন হ'ল। তাৰ পাছত ল'ৰাজন যাদুগৰজনৰ ওচৰলৈ গ'ল আৰু কথাবোৰ ভাঙি পাতি ক'লে। যাদুগৰজনেও সেই যাদুৰ লাখুটিটো ল'ৰাজনক অৰ্পণ কৰি স্বৰ্গলৈ যাত্ৰা কৰিলে। তাৰ পাছত ল'ৰাজন সেই ঘৰটোলৈ গ'ল য'ত সি ৰাতি কটাইছিল। সেই ল'ৰাজনে ঘৰৰ গৰাকীজনীক ঋষিজনে কোৱা কথাবোৰ ভাঙি পাতি ক'লে। ঘৰৰ গৰাকীজনীয়ে ক'লে, মোৰ ছোৱালীজনীৰ বাবে তোমাতকৈ ভাল বৰ অৰ্থাৎ দৰা কোন হ'ব পাৰে?
আৰু সিহঁতৰ বিবাহ কৰাই দিলে। ঠিক তেনেকৈ ল'ৰাজনে পইচা, শক্তি আৰু আটকধুনীয়া জীৱন সংগী পালে। বন্ধুসকল, আপুনিও যদি জীৱনত কিবা পাব বিচাৰে তেন্তে প্ৰথমতে দিবলৈ শিকিব লাগিব। প্ৰকৃতিৰ এয়াই নিয়ম, আপুনি দিবলৈ শিকিব লাগিব। তাৰ ফল প্ৰকৃতিয়ে নিশ্চয় দিব। কাহিনীটো যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আপোনালোকক কথা দিলোঁ। ধন্যবাদ।